বুজাৰে পৰা বহুতো শিকিছোঁ, সময়ে বহুতো শিকাইছে। নিজৰ মানুহজনৰ পৰা, নিজৰ পোৱালীৰ পৰা, নিজৰ শাহু শহুৰ পৰা, নিজৰ মা দেউতাৰ পৰা মাথো শিকিছোঁ। যেতিয়া স্বামীৰ ঘৰত অত্যাচাৰ পাওঁ, যেতিয়া আই ঘৰ বুলি মই ঘৰলৈ যাওঁ, তেতিয়া অকলশৰীয়াকৈ মোক দেখা পাই প্ৰথম প্ৰশ্নটোৱে সোধে, জোঁৱাই নাহিল কিয়? কম ৰ লাহে লাহে। তেতিয়াই আধা কথা হয়তো আয়ে বুজি পালে। এঘণ্টাও নগ'ল, গোটেই ঘৰৰ মানুহে গম পালে মই যে কিবা এখন তাত লাগি আহিছোঁ। আৰু তেতিয়াই গৌণ হৈ পৰিল তেওঁলোকৰ মৰম চেনেহ। কোনখন ঘৰত নাৰী থাকিব লাগে, কোনখন ঘৰ নাৰীৰ সঠিক উত্তৰ এটা নাই। স্বামী ঘৰে ক'ব মাৰৰ ঘৰ, মাৰ ঘৰৰ ক'ব শাহু শহুৰৰ ঘৰখনেইতো। যাম ক'লৈ? ভাৰাক্ৰান্ত হৈ পৰে মন।